सोनारी के भवानीपुर क्षेत्र में दुर्लभ प्रजाति के कछुए का उद्धार, जिसे वन विभाग को प्रकृति प्रेमी ने सौंप दिया। सोनारी में विलुप्त प्राय दुर्लभ प्रजाति के कछुए का पता चला है। यह कछुआ सोनारी के भवानीपुर क्षेत्र में पाया गया। संभावना है कि यह पास के तावकाक नदी से बहकर मानव बस्ती में आ गया था। सोनारी के प्रकृति प्रेमी ज्योति प्रसाद बरुआ ने इस कछुए को बचाया। यह कछुआ भारतीय मयूर सॉफ्ट शेल कछुआ निल्सोनिया हुरुम है, जो दक्षिण एशिया में पाई जाने वाली एक प्रजाति है और इसे IUCN की रेड लिस्ट में विलुप्त प्राय प्रजाति के रूप में सूचीबद्ध किया गया है। वन्य जीवों के संरक्षण के प्रति अपनी जिम्मेदारी निभाते हुए प्रकृति प्रेमी ज्योति प्रसाद बरुआ ने कछुए को सोनारी के क्षेत्रीय वन विभाग को सौंप दिया। मथुरापुर से इस्लाम अहमद। কাছটো আমি যোৱাকালি সোণাৰী ভৱানীপুৰ অঞ্চলৰ ভাইটি এজনে খবৰ দিয়াত তেওঁৰ তাৰ পৰা আনিবলৈ গ'লোঁ। কাছটো চাই পেলাই অকণমান তাৰমানে আমাৰ মানে নদী হেৰিৰে মানে সাগৰ মানে এইটো কি বুলি কয় আমাৰ স্বচ্ছ পানীৰ মানে হেৰি কাছ বুলি আমি হেৰি কৰিছোঁ তাৰমানে। আৰু এইটো বৰ এতিয়া কমি আছে, কম হৈ আছে, বৰ উভৈনদীকৈ নাপায় এইটো। এইটো আমি ইণ্ডিয়ান পিকক চফ্ট চেল টৰ্টইল বা আৰু বাৰ্মিজ পিকক চফ্ট চেল টৰ্টইল বুলিও কোৱা যায়। বিৰাট ডাঙৰো নহয়, মানে হেৰিত থাকে। কিন্তু আৰু এতিয়া আমি কালি ফৰেষ্টৰ লগত কথা পাতিছিলোঁ। আজি অভয়পুৰৰ ভিতৰৰ ফালে নগা নদী বুলি কয় জেগাডোখৰ, তাত আমি আজি মানে হেৰি মেলি দিয়া কথা। হয়, ভৱানীপুৰৰ কাৰ ঘৰত পোৱা হৈছিলে? ভৱানীপুৰৰ ভাইটিজনৰ নামটো মই পাহৰি থাকিলোঁ, কিবা হেৰি পাল বুলি কয়, সুমন পাল নে কিবা বুলি আছিলে, তেওঁ খবৰটো দিছিলে। খবৰ দিছিলে আমাক এতিয়া সযত্নে ৰিকভাৰ কৰি আনিছে বস্তুটো। হয় হয়, আমি এনেই সাপ হওক বা হেৰি এনেকুৱাবোৰ আমি উদ্ধাৰ কৰি পেলাই বনাঞ্চলত মেলি দিওঁ, ফৰেষ্ট ডিপাৰ্টমেণ্টক হেৰি দি পেলাই। এইবোৰ যিবোৰ মানে যিমানবোৰ বন্যপ্ৰাণী বা হেৰি এনেকুৱা পোৱা যায়, তেনেকৈ যিখিনি পাৰোঁ আমি উদ্ধাৰ কৰোঁ। উদ্ধাৰ মানে আমাক খবৰ আহিলে আমি উদ্ধাৰ কৰোঁ। উদ্ধাৰ কৰি পেলাই আমি আপুনি পূৰ্বৰ পৰা এইবিলাক ক্ষেত্ৰত লাগি আছে? হয় হয়, আমি এতিয়া মই বিশেষকৈ এইখিনি জীৱ জন্তু ঘৰচীয়াখিনি আছে বাৰু, কিন্তু মানে বন্যপ্ৰাণীৰ ভিতৰত পৰাপক্ষত আমি এতিয়া সাপটো বেছিকৈ পাওঁ। সাপটো মানে জনাঞ্চললৈ গুচি আহে, গতিকে আমাৰ এইডোখৰ বৰ বেছি হেৰিও নাই, সেইকাৰণে সাপখিনিয়ে আমি বেছিকৈ উদ্ধাৰ কৰি পেলাই এই ফৰেষ্টৰ লগত হেৰি কৰি দিওঁ। এতিয়া আছোঁ, এতিয়া সেইটো তেওঁলোকৰ হাতত অৰ্পণ কৰিম।